হঠাৎ মাটিত বহি এটি শিশুৰ সৈতে জুবিনৰ ৰসাল আড্ডা শিশুটিক জুবিন গাৰ্গৰ প্ৰশ্ন শিশুটিৰ উত্তৰ মহানগৰীৰ এখন ৰেষ্টুৰেণ্টত হঠাৎ জমি উঠিল পৰিৱেশ ক'ত কিদৰে শিশুৰ সৈতে মাটিত বহি জুবিন গাৰ্গ ব্যস্ত হ'ল ৰসাল আড্ডাত চাওক জুবিন এক্সক্লুসিভ এনে পইচা দিলে সি নলয় ভাল পাওঁ তাৰপৰা বস্তু কিনিব লাগিব এটি শিশুৰ সৈতে জুবিন হঠাৎ মাটিত বহি জুবিনৰ বাৰ্তালাপ এটাৰ পিছত আনটো ৰসাল কথা মহানগৰীৰ জোৰডৰ এখন ৰেষ্টুৰেণ্টৰ দৃশ্য এয়া সকলোৱে চকীত বহি খাদ্য গ্ৰহণ কৰিছে কিন্তু জুবিন ব্যস্ত মাটিত বহি শিশুৰ সৈতে বাৰ্তালাপত শিশুটিৰ পৰা জুবিনে ক্ৰয় কৰিলে কলম অকল জুবিনেই নহয় পবিত্ৰ মাৰ্ঘেৰিটাও ক্ৰয় কৰিলে কলম হঠাৎ আন্তৰিকতাৰে জুবিনৰ সৈতে বাৰ্তালাপ শিশুটিৰ কোন এই শিশুটি ৰসাল আড্ডাৰ মাজতে জুবিনে ক'লে ই মোৰ অতি মৰমৰ দেখিলে কিনে আৰু কি বস্তু পইচা নহ'লে এনে পইচা দিলে সি নলয় মই ভাল পাওঁ তাক 100 টকা দিলেও সি নলয় কেতিয়াও তাৰপৰা বস্তু কিনিব লাগিব বস্তু কিনিলেই পইচা ল'ব পিন্ধনত চাৰ্ট পেণ্ট হাতত এখন মোনা চাৰ্টত কেইটামান ছেফটি পিন দেখি হয়তো আপোনালোকে বুজিছে শিশুটিয়ে ৰাজপথত সামগ্ৰী বিক্ৰী কৰে পিছে কোনোৱে যদি সামগ্ৰী ক্ৰয় নকৰে তেন্তে শিশুটিয়ে কাৰোৰ পৰা নলয় ধন এনে পইচা দিলে সি নলয় মই ভাল পাওঁ তাক 100 টকা দিলেও সি নলয় কেতিয়াও তাৰপৰা বস্তু কিনিব লাগিব বস্তু কিনিলেই পইচা ল'ব শিশুটিৰ নাম সাগৰ ঘৰ মহানগৰীৰ দক্ষিণ গাঁৱত পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনে পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে এনেদৰে নিতৌ বিক্ৰী কৰে কলম নেপথেলিন ছেফটি পিন আদি এনেদৰেই পথে পথে ঘূৰি ফুৰোতেই এদিন লগ পাইছিল জুবিন গাৰ্গক তেতিয়াৰে পৰা আন্তৰিকতা গঢ়ি উঠিছিল জুবিন গাৰ্গৰ মই জুবিন গাৰ্গটো এনে আগত চিনি পাইছিলোঁ ইয়াতে ফাৰ্ষ্ট লগ পাইছিলোঁ এনেতো ঘৰ চিনি পাওঁ কিন্তু ইয়াতে ফাৰ্ষ্ট লগ পোৱাৰ পিছত মানে মই চুপচাপ খাৰ হৈ আছিলোঁ জুবিন গাৰ্গে মাতিলে ক'লে তুমি ফটো নুঠোৱা মই কৈছোঁ মই ফটো নুঠাওঁ সেইটো কাৰণে ভাল পালে আৰু মানে মোৰ পৰা বস্তু পইচা এনে 200 টকা খাব দিলে ফাৰ্ষ্টত মই কৈছোঁ নলওঁ কৈছে তুমি কিয় নলওঁ মই কৈছোঁ এনে নলওঁ তাৰপিছত বস্তু লৈছে নেফলেন বল এক পেকেট তাৰপিছত পইচাটো লৈছে শুকুৰবাৰে গধূলি পুনৰ সাগৰক লগ পাই এনেদৰে মাটিতে আড্ডাত বহিল জুবিন গাৰ্গ আড্ডাৰ আন সহযোগী পবিত্ৰ মাৰ্ঘেৰিটা আমিও তেনেকৈ সেই কথা আৰু জুবিনৰ লগত খুব বন্ধুত্ব সেইকাৰণে জুবিন এককাৰ অনন্য কেৱল গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী নহয় মানুহৰ সুখ দুখক সঁচাকৈ বুজি পায় অনুভৱ কৰে মাটিয়ে বালিয়ে বহিব পাৰে কাৰণেই জুবিন অকণমান ব্যতিক্ৰমী মাটিৰ শিল্পী বুলি সেইকাৰণে কোৱা হয় সেইবাবে হয়তো জুবিন অনন্য সমান্তৰালভাৱে শিশুটিৰ সৰলতা আৰু সততাই আপ্লুত কৰিলে জুবিনৰ লগতে আন বহুজনক দেৱাশিষ কাঠকটীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম